বন্ধুসকল স্বাগতম জনাইছো Q&A সিৰিজৰ থাৰ্ড এপিসোডলৈ য'ত আমি আলোচনা কৰো লগতে এনসাৰ কৰো আপোনালোকে সোধা কোৱেশ্চন সমূহৰ যদি আপোনাৰো আছে কিবা কোৱেশ্চন পাৰ্সোনেলৰ পৰা প্ৰফেশনাল মোক সুধিবলৈ কমেন্ট কৰক এই ভিডিঅটোত নেক্সট Q&A ভিডিঅত মই ট্ৰাই কৰিম আপোনালোকৰ এনসাৰ দিবলৈ আজি ফাৰ্স্ট কোৱেশ্চনটো আহিছে নবৰুণ দত্তৰ পৰা সুধিছে আপোনাৰ ঘৰ ক'ত আৰু আপোনাৰ নাম কি আৰু সেম কোৱেশ্চন সুধিছে MXDG ইনফোয়ে আজিলৈকে কোনো ভিডিঅত মোৰ নামটো ৰিভিল কৰা নাছিলো হয় মোৰ নামটো হৈছে ৰাজেশ কুমাৰ নাথ আৰু মোৰ ঘৰ হৈছে মৰিগাঁৱত নেক্সট কমেন্ট কৰিছে মিন্টু311 সুধিছে RCCC কি আৰু কেনেকৈ কোড পঢ়িব পাৰি হয় RCCC হৈছে ৰিকৰ্ডাৰ সাৰ্টিফিকেট ক্লাছ কোৰ্স যি কোৰ্স কৰিলে আপোনালোকে মণ্ডল হ'ব পাৰিব আৰু এই কোৰ্সটো হৈছে সমহিয়া কৰিব পাৰিব আসাম সাৰ্ভে এণ্ড সেটেলমেন্ট ট্ৰেইনিং চেণ্টাৰত আৰু এই কোৰ্সটো কৰিবলৈ কোৱালিফিকেশন বিচাৰে মেট্ৰিক পাস আৰু সিম্পলি আপোনালোকে কোৰ্সটো সাকসেসফুলি কমপ্লিট কৰি লোৱাৰ পিছত মণ্ডলৰ যি কোনো নটিফিকেশন আহিলে আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট কমেন্ট কৰিছে অল আসাম জব আপডেটৰ পৰা লিখিছে আপোনাৰ ভয়েসটো বহুত ভাল লাগে দাদা মই এটা ইউটিউব চেনেল খুলিম বুলি ভাবিছিলো বাট মই বেছি ইম্পৰ্টেন্ট নিদিয়াৰ কাৰণে আজিলৈকে তল পৰি আছো অতি সোনকালে ষ্টাৰ্ট কৰিম হয় অল আসাম জব আপডেট আপোনাৰ ৰিয়েল নামটো মই নাজানো বাৰু কিন্তু থ্যাংক ইউ ষ্টাৰ্ট কৰক আপুনি অতি সোনকালে অলপ মন দি নিশ্চয় সফল হ'ব নেক্সট কমেন্ট আহিছে নাইট শিল্ডৰ পৰা লিখিছে SSC GD 2021 ৰ কাৰণে ৰিজনিং ইংলিশ হিন্দী মেথছ কাৰেন্ট এফেয়াৰ্ছৰ কাৰণে কোনখন কিতাপ আৰু কোনখন কিতাপ ললে ভাল হ'ব কেনেকুৱা টাইপত পঢ়িলে ভালদৰে পাস কৰিব পৰা যাব SSC GD ৰ নটিফিকেশন আপোনালোকে নিশ্চয় গম পাইছে সাকে মে মাহৰ প্ৰথম সপ্তাহতে ওলোৱা কথা আছে SSC GD ৰ কাৰণে সিলেবাস ফুলফিল কৰা যি কোনো ধৰণৰ এখন ভাল কিতাপ আপুনি কিনিব পাৰে মই কোনো ধৰণৰ কিতাপৰ সাজেষ্ট নকৰো কোনো ধৰণৰ কিতাপৰ সাজেষ্ট নকৰো আপুনি যোনখন কিতাপে ভাল পায় সেইখন কিতাপে কিনিব পাৰে কিতাপখন কিনিবলৈ যোৱাৰ আগতে আপুনি ফুল সিলেবাসটো চাই ল'ব দিব সূচিপত্ৰ আমি ক'ব পাৰো ইনডেক্সত লিখি থকা সিলেবাসটোই নহয় ভিতৰত কিতাপখন মেলিও চাব কেতিয়াবা কি কৰে পাবলিশাৰে কিতাপখনটো ভিতৰখিনিটো সেম থাকে ওপৰৰ যোনটো ইনডেক্স থাকে যোনটো সূচিপত্ৰ থাকে সেইটো চেঞ্জ কৰি দিয়ে আৰু আপোনালোকক কিতাপখন সেল কৰে তো সদায় মনত ৰাখিব এই কম্পিটিটিভ এক্সামৰ কাৰণে যেতিয়া কিতাপ কিনিবলৈ যাব সেই কিতাপখনৰ ভিতৰত কি আছে সেইটো এবাৰ ভালদৰে পঢ়ি চাব তাৰ পিছতে কিতাপ এখন কিনিব লগতে কাৰেন্ট এফেয়াৰ্স আৰু জেনেৰেল নলেজৰ কাৰণে নিউজ পেপাৰ বা নিউজ আপোনালোকে চাব পাৰে ইয়াৰ কাৰণে মই সাজেষ্ট কৰিব পাৰো জি নিউজৰ DNA যোনটো সিৰিজ হয় এটো আপোনালোকে চাব পাৰে য'ত আপোনালোকৰ কাৰেন্ট এফেয়াৰ্স ক্লিয়াৰ হ'ব এবাৰ SSC GD যি সকলে দিম বুলি ভাবিছে তেওঁলোকে SSC GD ৰে হক বা SSC ৰে ওল্ড কোৱেশ্চন পেপাৰ সমূহ চাব পাৰে এটা টিপ 2019 চনত হৈ যোৱা SSC GD এক্সামটো যদি আমি ভালদৰে চাও জেনেৰেল নলেজৰ কোৱেশ্চন বেছিকৈ অহা দেখা গৈছিলে আৰু এতিয়াৰে পৰা ভালদৰে পঢ়া ষ্টাৰ্ট কৰক আশা কৰো আপুনি ভাল নম্বৰ লৈ পাস কৰিব SSC GD নেক্সট কমেন্ট আহিছে নিৰ্মল গগৈৰ পৰা সুধিছে SSC GD ৰ বয়স 25 পৰা 27 হ'বনে আৰু এই সেম কোৱেশ্চনটোৱে সুধিছে অসম দিনেছে SSC GD যদি আমি এজ লিমিট চাও বিচাৰে 18 পৰা 23 ৰ ভিতৰত গতে মন দিব এজ ৰিলেক্সেশনও থাকে SC ST কাৰণে 5 বছৰ মানে 18 পৰা 28 লৈ আপোনালোকে এপ্লাই কৰিব পাৰিব যি সকল SC ST ক্যান্ডিডেট হয় OBC কাৰণে থাকে 3 বছৰ মানে 18 পৰা 26 আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে OBC ক্যাটেগৰীত পৰে ইয়েস নিৰ্মল গগৈ আপুনিও এপ্লাই কৰিব পাৰিব যদি আপোনালোকে এই গেটা ক্যাটেগৰীত পৰে তাৰ বাহিৰে 18 পৰা 23 ৰ ভিতৰতে ফলো কৰা যায় যদি আপোনালোকৰ হেইটোৰ বয়সৰ ভিতৰত পৰে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু SSC GD ৰ কাৰণে কোৱালিফিকেশন বিচাৰে মেট্ৰিক পাস বন্ধুসকল লৈ আহিছো আপোনালোকৰ বাবে অসমৰ প্ৰথমটো সোশ্যাল নেটৱৰ্কিং এন্ড্ৰইড এপ্লিকেশন চাকৰিৰ বাবে য'ত আপোনালোকে এক্সাম ৰিলেটেড প্ৰবলেম সমূহ আলোচনা কৰাৰ লগতে খুলিব পাৰিব এক্সাম ৰিলেটেড গ্ৰুপ ডাউনলোড কৰিব পাৰিব প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ শেয়াৰ কৰিব পাৰিব ডকুমেন্টছ আৰু ফটো চাব পাৰিব লেটেষ্ট জব নটিফিকেশন সমূহ আজি ডাউনলোড কৰক এক্সাম হটস্পট এপ্লিকেশন গুগল প্লে ষ্টৰৰ পৰা এই এপ্লিকেশনটো ডাউনলোড কৰা লিংক ভিডিঅটোৰ ডেসক্ৰিপচনত পাব তাৰ পৰা আপোনালোকে ফলো কৰি সিধা ডাউনলোড কৰি লব পাৰিব বা গুগল প্লে ষ্টৰত গৈ আপোনালোকে এক্সাম হটস্পট সাৰ্চ কৰিলে আমাৰ এপছটো পাব তাৰ পৰা সিধা আপোনালোকে ডাউনলোড কৰি লব পাৰিব কোনকল যদি আপোনালোকৰ আছে কিবা কোৱেশ্চন পাৰ্সোনেলৰ পৰা প্ৰফেশনাল মুখ খুদিবলৈ এই ভিডিঅটো কমেন্টত আপোনালোকে খুদিব পাৰে নেক্সট Q&A সিৰিজত মই ট্ৰাই কৰিম আপোনালোকৰ কোৱেশ্চন সমূহ লবলৈ যি ভিডিঅটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে আৰু লগতে শেয়াৰ কৰিব নাপাহৰিব যি সকল ফ্ৰেণ্ডে মোৰ ভিডিঅ এতিয়ালৈকে চাব পৰা নাই নেক্সট ভিডিঅত আকৌ লগ পাম ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ জয় আই অসম